আপোনাৰ প্ৰতিদ্বন্দ্বী এজন শক্তিশালী প্ৰতিদ্বন্দ্বী বিটিসি ডেপুটি চিফ কি ধৰণে ল'ব? মোৰ ফালৰ পৰা ধৰণ বুলিবলৈ একো নাই। মই পাথৰৰ লগত খেলি ভাল লাগে আৰু প্ৰতিদ্বন্দ্বী বুলিবলৈ মই মোৰ সন্মুখত নাই বুলি মই ভাবোঁ। আপোনাক কৈছে আপুনি বিটিসিৰ বাহিৰৰ মানুহ, আপোনাক মোৰ সমষ্টিৰ মানুহে চিনিয়ে নাপায়, কি ক'ব? তাতকৈ বেছি ভাল হ'ব মই ভাৰতৰ মানুহ নহয় বুলি ক'লে। কিয়নো আমি সকলোৱে ইণ্ডিয়ান মানুহক, ভাৰতীয় মানুহক কোনোবাই যদি এঠাইৰ নহয় আন ঠাইৰ নহয় বুলি ক'ব বিচাৰে, তাতকৈ ডাঙৰ পলিটিক্সৰ ওপৰত বেয়া পলিটিক্স খেলিব বিচৰা ব্যক্তি কোন থাকিব পাৰে? ছাৰগৰাই কৈছে আপোনাৰ পজিশ্যন 0, আপোনাৰ লগত কোনেও নাই, আপোনাৰে অতীত একেলগতে জংঘলৰ পৰা ওলাই আহি মেইন ষ্ট্ৰীমত আহিলে, কি ক'ব? তেখেত আপোনাৰ 0 বুলি কৈছে। মই লোভনীয় তোক কাকো দিবলৈ নাযাওঁ। কোনোবা কাকবা যদি 1 লাখ 2 লাখ দিম, তোমালোকে মোৰ লগত থাকা বুলি কোৱা ব্যক্তি মই ৰঞ্জিত বসুমতাৰীয়ে নহয়। আজিৰ দিনতো কিন্তু বিটিচিৰ অস্ত্ৰ সংস্কৃতি নাই বুলি আজি বিটিচি চুক্তি হ'ল, বিটিআৰ চুক্তি হ'ল, কিন্তু আজিৰ দিনত ওদালগুৰিত বৃহৎ পৰিমাণৰ মৰণাস্ত্ৰ ওলাইছে, কি ক'ব? বাহুবলৰে যুঁজিব বিচৰা মানুহ থাকিব পাৰে নিশ্চয়কৈ। আৰু আপোনালোকে নিশ্চয় জানে আমাৰ এই দৃষ্টিকোণে দুটা আমাৰ অফিচ জ্বলাইছে যোৱাকালি ৰাতি। কোন হ'ব পাৰে আপোনালোকে নিজে ধাৰণা কৰি লওক। এই বছৰ UPPL দলে চৰকাৰ গঠন কৰিব পাৰিবনে আপুনি? পাৰ্চেণ্টত যদি 100তকৈ বেছি আছে তাক আপোনালোকে লিখিব পাৰে। ঠিক আছে, ধন্যবাদ। থেংক ইউ।